নমস্কাৰ, অতি মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকৰ দেওবনী সংস্কৃতৰ সপ্তম পাঠ সংজ্ঞা পদানী বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা। এই পাঠটোৰ পৰিচয় যে এই পাঠটিত সংস্কৃত ভাষাৰ বিভিন্ন সংজ্ঞা পদ অৰ্থাৎ বিশেষ্য পদৰ সৈতে পৰিচয় কৰাই দিয়া হৈছে। যে শব্দবোৰক পুংলিংগ, স্ত্ৰীলিংগ আৰু ক্লিবলিংগ এই তিনিটা ভাগত বিভক্ত কৰি তলত দিয়া হ'ল। তোমালোকে ভালদৰে প্ৰথমে মই এই পাঠটো সংস্কৃতৰ শব্দখিনি এবাৰ শুদ্ধ কৰি পঢ়াই দিছোঁ। ইয়াৰ পিছতে ইয়াৰ অসমীয়া অৰ্থখিনিও দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভালদৰে মনোযোগ দি শুনা। ইয়াত আছে গণেশহ। আমি দেখিছোঁ গণেশহ মানে ভগৱান গণেশ। বালকহ ল'ৰা, গজহ হাতী, সিংহ সংস্কৃতত সিংহ, শাৰদা সৰস্বতী, বালিকা মানে ছোৱালী, অজা মানে ছাগলী, মহিষী মহ, পুষ্পম মানে ফুল, কন্দুকম মানে বল, পুস্তকম কিতাপ, ফলম মানে ফল। ইয়াৰ পিছত তোমাৰ ইয়াত অভ্যাস আদি আছে। হস্ত, কুকুৰ, পাদ, দৰ্পণ, চুৰিকা, স্থলিকা, নাচিকা, ঘটি, আম্ৰম, উপনেত্ৰম, গৃহম, মন্দিৰম। এই পাঠটোৰ মাধ্যমত ইয়াত দিয়া আছে। ইয়াত আমি যদি দেখা যাওঁ হস্ত, কুকুৰ, পাদ, দৰ্পণ এইকেইটা আছে পুংলিংগ, অকাৰান্ত পুংলিংগ। ইয়াত আকাৰ নাই বা মকাৰ নাই, এইকাৰণে পুংলিংগ। ইয়াত আছে চুৰিকা, স্থলিকা, নাচিকা, ঘটি। ইয়াত আকাৰান্ত দীৰ্ঘইকাৰান্ত স্ত্ৰীলিংগ আছে। ইয়াত আছে মকাৰান্ত শেষত, যে মকাৰান্ত যে আম্ৰম, উপনেত্ৰম, গৃহম, মন্দিৰম। এই শেষৰ চাৰিটা শব্দ হৈছে ক্লিবলিংগ। প্ৰথম চাৰিটা পুংলিংগ, অকাৰান্ত পুংলিংগ। দ্বিতীয় চাৰিটা আকাৰান্ত আৰু দীৰ্ঘইকাৰান্ত স্ত্ৰীলিংগ, আৰু শেষৰ চাৰিটা মকাৰান্ত ক্লিবলিংগ দিয়া আছে। ইয়াৰ অৰ্থখিনি মই অসমীয়াটো লিখি দিছোঁ, তোমালোকে চাই লোৱা। অভ্যাসৰ অতিৰিক্ত শব্দসমূহ যে পাঠটোৰ শেষত দিয়া শব্দবোৰ লিংগ অনুসৰি ভাগ কৰি অৰ্থ দিয়া হৈছে। মই আগতে ক'লোঁ যে হস্ত, কুকুৰ, পাদ, দৰ্পণ এইকেইটা পুংলিংগ। ইয়াত পুংলিংগ দিয়া আছে। হস্ত মানে হাত, কুকুৰ মানে কুকুৰ, পাদ মানে ভৰি, দৰ্পণ মানে দাপোন, চুৰিকা মানে কটাৰী। আৰু দ্বিতীয় চাৰিটা শব্দ ইয়াত দিয়া আছে স্ত্ৰীলিংগ। চুৰিকা, স্থলিকা, নাচিকা, ঘটি। ইয়াত চাৰিটা শব্দ স্ত্ৰীলিংগ। চুৰিকা মানে কটাৰী, স্থলিকা মানে কাঁহী, নাচিকা নাক, ঘটি মানে ঘড়ী। আৰু শেষৰ চাৰিটা আম্ৰম, উপনেত্ৰম, গৃহম আৰু মন্দিৰম ক্লিবলিংগ। আম, চশমা, গৃহম মানে ঘৰ, মন্দিৰম মন্দিৰ। কেনেকুৱা লাগিল কমেণ্টত জনাবা। নমো নমঃ।